Hey guys, welcome back to my YouTube channel and দৰ্শন কৰিব গৈ আছো দুৰ্গা মণ্ডপত সকলে চাইলক বিকাশ আছে ভালে ভাইটি আছে আমাৰ আৰু এজন আমাৰ ছাৰে বুলি কৈ দিওঁ তো সকলোৰে খবৰ ভাল নে বাৰু মই বহুত দিনৰ মূৰত ব্লগ ভিডিঅ' দি আছো তো মানে চাইলক ভিডিঅ'টো শেষলৈকে গম পাই যাব কেছটো কিয় মানে ভিডিঅ'টো কেনেকা হ'ব গোটেই কথা গম পাই যাব আৰু পূজা কেনেকা হৈ আছে এইটো চাব স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিলে গম পাই যাব মানে গোটেই কথা মানে মাস্কটো আনিব লাগিছিল অনা নাই ৰাস্তাত কিনিম মানে মাস্কটো মেইন মানে এতিয়া আৰু পূজাৰ টাইমত মাস্কটো মেইন ৰাস্তাত কিনি ল'ম ঘৰত থৈছিলোঁ ক'ত বা মানে ক'ত থলোঁ মানে পাহৰিয়ে গ'লোঁ এতিয়া আৰু ৰাস্তাত মানে দোকানত আহি যাম নহয় মাস্ক ওৱান টাইম মাস্ক এটা লৈ লওঁ এতিয়া আমি গাইজ গৈ আছোঁ খোজকাঢ়ি গৈ আছোঁ চাই লওক এই গাইজ মাস্ক কিনি ল'লোঁ তাৰপিছত এতিয়া আমি গৈ আছোঁ চাইকেলত চাই লওক লগৰীয়া আগতে গৈ পালে আমি দুজন এতিয়া চাইকেলত গৈ আছোঁ এয়া মাস্ক কিনি ল'লোঁ মানে মাস্কটো মেইন মানে পূজাত এইবাৰ মাস্কটো মেইন মাস্ক নহ'লে একো নহ'ব বুজি পালে মানে মাস্ক নহ'লে খতম আৰু একেবাৰে খতম চানডেজ ৰাম ৰাম আৰু মানে একদম মানে কি ক'ব মাস্কটো লাগিবই মানে দেন গাইছ এতিয়া আমি আহি পালোঁ চাই লওক পূজা পূৰা চবফালে লাগিছে পূজা কেনেকা এতিয়া গাইছ আমি গৈ আছোঁ এয়া লগৰীয়াহঁতৰ লগত গৈ আছোঁ আহিলে এইয়া খুৰীহঁতে পূজা কৰি আহিলে মানে আমি পুৰা লেট আহিছোঁ আজি মানে আৰু কি কওঁ এইয়া গাইছ আমি এতিয়া মন্দিৰত সোমালোঁ মন্দিৰে কৈ দিম আৰু মণ্ডপ দুৰ্গা মণ্ডপ সোমাই গ'লোঁ এইয়া মই জোতা খুলি লওঁ আগত ৰ'বচোন জোতা খুলি ল'লোঁ তাৰ পাছত গ'লোঁ এয়া মানে সোমাই যোৱাৰ আগতে টেম্পাৰেচাৰ জোখা হৈ আছে মোৰ টেম্পাৰেচাৰ ঠিকে নৰ্মেল আহিলে চেনিটাইজাৰ হাতত দিলে লগালোঁ মানুহ এইবাৰ কিন্তু অলপ কম দে মানে ৰাতিপুৱা গ'লেতো অলপ বেছিকৈ পালোঁ হয় কি জানি অলপ মানে দেৰিকৈ গ'লোঁ সেইকাৰণে কম নেকি ক'ব নোৱাৰোঁ কিন্তু তথাপিও মানুহ কম মানে চাই লওক মানুহ ইমান ভিৰ নাই এয়া এতিয়া মোৰ প্ৰাণ মই পূজা কৰি আছোঁ মানে ধূপ জ্বলাই আছোঁ আৰু ধূপ জ্বলাই আছোঁ এয়া ধূপ জ্বলাই ল'লোঁ ধূপ মানে তাত লগাই দিলোঁ ধূপ চুপ আৰু মানে ধূপ জ্বলাই ঘূৰাই তাত লগাই দিলোঁ তাৰ পাছত সেৱা কৰিলোঁ গাইছ
আমাৰ গুৰুজীয়ে মানে মোক ফুট লগাই দিলে, এয়া ফুট লগালোঁ। তাৰ পাছত পঞ্চামৃত দিলে, পঞ্চামৃত খালোঁ, মিহিকে ওলাই গ'লোঁ। তাৰ পাছত ফাইনেলি গাইজ সেৱাটো কৰিলোঁ, মানে ভগৱানৰ ওচৰত মই মানে হেৰি কৰিলোঁ, ভগৱান মোৰ মানে 1 মাহৰ ভিতৰত 2 মিলিয়ন ছাবস্ক্ৰাইব জল্দি ক্ৰছ হওক বুলি। তো আশা আছে আপোনাৰ ওপৰত, যোনে যোনে মোৰ মানে চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেওঁলোকৰ ওচৰত মানে মোৰ আশা আছে। আৰু কি ক'ম, এইটোৱে আৰু কথাটো মানে ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা কৰিলোঁ, কিবা এটাতো হ'বই। 2 মিলিয়ন ক্ৰছ কৰাই দিয়ক 1 মাহৰ ভিতৰত। বাইদেউহঁতে মানে এফালে আমাক মানে যোনে আহি আছে ইহঁতক প্ৰসাদ মানে বিতৰণ কৰি আছে। এতিয়া গাইজ মণ্ডপৰ পৰা ওলাই আহিলোঁ ৰাস্তা ফালে, মানে বাহিৰত ওলালোঁ, প্ৰসাদ দি চব খালোঁ। মাস্ক খুলি খালোঁ, মাস্ক লগাই খোৱা নাই। মই ভাবিছিলোঁ ইয়াত এটা মই মাস্কৰ দোকান দিম বুলি, কিন্তু মোৰ এইটো প্লান ছাকচেছ হোৱা নাই। এইটো আৰু কি ক'ম, এই আমাৰ ডাঙৰ ইউটিউবাৰ আছে, ইউটিউবত সঁচা কথা, ইউটিউবত কি আছে, ইউটিউব চেনেলৰ নাম কৃষ্ণ গৌতম বুলি আছে, আপোনালোকে চাব পাৰে। কি বনোৱা বোলে, নেপালী, হিন্দী, আছামিজ ষ্টেটাছ বনাই তেওঁ। তো মানে ছাপোৰ্ট কৰি দিয়ক আৰু গাইজ, কি ক'ম আৰু মোকো কৰক, যোনে যোনে মানে নতুন আহিছে। মানে মই ভগৱানৰ ওচৰত পূৰা একদম প্ৰাৰ্থনা কৰি পূৰা মনৰ পৰা কৈছোঁ, মানে ভগৱান 1 মাহত মানে 2 মিলিয়ন ক্ৰছ কৰি দিয়ক বুলি। মানে যোনে যোনে নতুন চাই আছে, এইটো আৰু সপোনৰ কথা হয় গাইজ, এইটো মই জানো, কি ক'ম আৰু। চাই লওক গাইজ, মানে এফালে দোকান চোকান চব মানে দি দিছে আৰু মাহল্লা, পূজাৰ মাহল্লা চাই লওক। এ বয় ৰাম ৰাম, এ ছাৰ ৰাম ৰাম। চাই লওক গাইজ, মানে এফালে চাই লওক আইচক্ৰীম আহিছে, জিলেপি আহিছে এফালে। চাই লওক গাইজ, গাড়ী একদম মানে বাচপানাৰ ইয়াত আহি গ'ল মোক, এফালে আছে আৰু এইটোতো মই নিপিন্ধো। কি ক'ম আৰু, ৰাম ৰাম। দেখি বহুত ভাল লাগে ভাই। থেংক ইউ ভিডিঅ'টো চাই দিব। ইউটিউবৰ চেনেলটো চাও মানে। আচ্ছা ভিডিঅ'টো পুৰা ফুল ৱাচ কৰি দিব। থেংক ইউ আংকল। এতিয়া বহুত ভাল লাগিছে। পূজাটো আৰু কি ক'ব, কৰোণা টাইমত আৰু কৰোণা প্ৰট'কল মানি চলিব লাগে, মাস্ক। চাই লওক গাইজ, বুন্দুক তো গাইজ, আশা কৰিছোঁ মানে ভিডিঅ'টো ভাল লাগিল। ভিডিঅ'টো মই ইমানতে সামৰি মাৰিলোঁ। আৰু এটা আবেদন মানে নিবেদন, কি ক'ব এইটোৱে কওক। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে, মোৰ চেনেলক ছাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰে, ताकि आने वाले नोटिफिकेशन क्लिंग करके बजने लगे। और हैप्पी दुर्गा पूजा। আৰু কমেণ্টত জয় মাতা দি বুলি লিখিবলৈ নাপাহৰিব। তো লগ পাম, এক্সাম আহি আছে, এক্সামৰ পাছত ব্লগত।